Hello friends, welcome back to my YouTube channel James Vlog. মই আছো এতিয়া জুগৰবৰী। Hello guys, কেনে গৰম দিছে দেখিছে, গা চা কি বেয়া হৈ গৈছে গৰমতে, একদম ঘামে ঘাম হৈ গৈছে। আৰু এই ঘামচি হৈছে গোটেই, দেখিছেনে কেনে জাগাত হৈছে ঘামচি, হাতৰে আঙুলিত হৈছে ঘামচি। আৰু এইবিলাক বুঢ়া আঙুলিত এইবিলাক দেখিছে, একনান জাগাত ঘামচি হৈছে গোটেই নকৈছোঁ। আৰু এইফালে এটা আপোনাক মই দেখুৱাই দিওঁ, এটা পুৰণা মন্দিৰ দেখুৱাই দিওঁ। এই চাব, এইটো মন্দিৰ আপোনাৰ 1808 চনতে স্থাপন হৈছিল। মানে 1808 চনত ভাবি চাওক কিমান বছৰ পুৰণা এই মন্দিৰটো। এইটো চাওক, শ্ৰী শ্ৰী শ্যামৰাই মন্দিৰ ক'ত পোৱা 1808 চনত। তো গাইজ, শুশ্ৰূষাত আহিছিলোঁ, এটা মেডিচিন এটা ল'লোঁ কিবা। তো মেডিচিনটো লৈ এতিয়া আমি ঘৰত যাম, আৰু ঘৰ মানে বাইদেউহঁতৰ তাত যাম। তো বাইদেউহঁতৰ তাৰ পৰা পৰিৱেশ দেখুৱাই দিম। আৰু ইয়াৰে নলবাৰী শুশ্ৰূষা হস্পিটেলৰ এয়া চৌহদ চাওক, মোৰ পিছফালে লিখা আছে শুশ্ৰূষা হস্পিটেল। আৰু এইফালে সন্মুখত হাইৱেটো 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। তো ইয়াৰ পিছত যাম মই টিহুত যাম। তো ইয়াতে ভিনদেউ আছে, ভিনদেউ এতিয়া যাম একেলগে। আৰু চাওক এই চাৰ্টটো কেনে লাগিছে, নতুন চাৰ্ট কেনে লাগিছে জনাব আপোনালোকে কমেণ্ট কৰি। আৰু কেনে গৰম দিছে গমেই পাইছে আপোনালোকে, এনে গৰমত ক'তো ওলাব মনেই নাযায়। তথাপি উপায় নাই, যাব লাগিব। যোৱাও নাই বহুত দিন ক'তো এনেকৈ ফুৰিব। তো যাম এতিয়া। আৰু লগতে মই আপোনাক এই পৰিৱেশটো দিম। এই অঞ্চলত মানে যিবিলাক পথাৰ আছে, পথাৰ নাই বুলিয়ে ক'ব পাৰি, মানে চব ফিচাৰী হৈ আছে, ফিচাৰী। এটা সময়ত মানে এই অঞ্চলৰ মানুহখিনি মাছ পোহে পুখুৰীত, আৰু যেতিয়া পানী শেষ হয় তেতিয়া ধানৰ খেতি কৰে। তো ভাল উপায় এইটো, মানে এঠাইতে দুটা খেতি হৈছে মানে তেনেকুৱা। তো আৰু কি ক'ম, আপোনাৰ বিশ্বকৰ্মা পূজাও আহি আছে সোমবাৰে। লগতে আহি আছে আপোনাৰ কালি অমৃত বৃক্ষ আন্দোলনৰ যিটো আপোনাৰ কাৰ্যসূচী কালি সমাপ্ত হ'ব। আৰু কালি সকলোৱে এই ফটোসমূহ আপলোড দিব লাগিব। তো ইমান গৰম, অলপ ৰেষ্ট লৈছোঁ ইয়াতে। মানে চাওকচোন, এইবিলাক ৰাস্তাৰ কাষত সিমান মানে গছ গছনি নাইও, দুই এঠাইত আছে। তো অলপ জিৰণি লৈছোঁ। আৰু কেনে গৰম আপোনালোকে জনাব, আপোনালোকৰ ফালে কিমান কি গৰম হৈ আছে। গলত কি হৈছে ঘামচি, আমাৰ তাত যাবা না? আমাৰ তাত যাবা না নাই? যাবা না কি নাযাবা আমাৰ তাতে? আমাৰ তাত নাযায় বোলে, চলটুই নাযায় বোলে। কিয় নাযাওঁ? ঠাণ্ডা কিয় নাযাওঁ আমাৰ তাতে? তুমি চাহ নাখাওঁ, তোমাক নেদাও দা, হয় না? আমাৰ তাত কি নাযাবা, কৈ দা। আমাৰ তাত চলি নাযায় আমাৰ তাত নাযায় বোলে, যাব কেনেবা লৈ যাম ইয়াক। অসমৰ ভ্ৰাম্যমান জগতৰ এখন নতুন থিয়েটাৰ হৈছে ৰুদ্ৰাক্ষ থিয়েটাৰ। আৰু এই ৰুদ্ৰাক্ষ থিয়েটাৰৰ এই বৰ্ষৰ প্ৰথম বৰ্ষ। আৰু এই প্ৰথম বৰ্ষত আপোনাৰ 3খন বিশেষ নাটক ইয়াতে তেওঁলোকে লৈ আহিছে। চম্পক শৰ্মাৰ আছে আপোনাৰ ব্ৰহ্মাস্ত্ৰ, আৰু প্ৰশান্ত মেনাৰ আছে ৰুদ্ৰ মেনা, আৰু অভিজিত ভট্টাচাৰ্যৰ আপোনাৰ মাজৰাতিৰ মমতাজ। তো এইটো নলবাৰীৰ আপোনাৰ আখৰা গৃহ, ইয়াৰ মুখ্য কাৰ্যালয় যোৰহাটত আছে। তো মই দেখুৱাই দিম আপোনালোকক, সেই মুখ্য কাৰ্যালয়ৰ সেই পোষ্টাৰত লিখা আছে। আৰু কণ্টেক্ট কৰিব পাৰিব আপোনালোকক, যদি কণ্টেক্ট কৰে আপোনালোকৰ অঞ্চলত আমন্ত্ৰণ জনাব খোজে। তো ইয়াৰে পৰিৱেশ মই দেখুৱাই দিছোঁ আখৰা গৃহটোৰ। এইটো আছে নলবাৰীৰ আপোনাৰ ভৱানীপুৰ গাঁৱত। গাইজ দেখিছে, এইখন থিয়েটাৰ ৰুদ্ৰাক্ষৰ পোষ্টাৰ। আৰু এইখন চম্পক শৰ্মাৰ ব্ৰহ্মাস্ত্ৰ নাটক, অভিজিত ভট্টাচাৰ্যৰ মাজৰাতিৰ মমতাজ, আৰু প্ৰশান্ত মেনাৰ ৰুদ্ৰপ্ৰিয়া। এইটো দেখিছে, এইটো আপোনাৰ থিয়েটাৰ ৰুদ্ৰাক্ষৰ আখৰা গৃহ। এইখন নতুনকৈ গেট বনাইছে। আৰু এই ভিতৰৰ ফালে আপোনাৰ এই আখৰা গৃহৰ ঘৰসমূহ আছে। আৰু অসমৰ ভ্ৰাম্যমান জগতৰ এখন নতুন থিয়েটাৰ এই ৰুদ্ৰাক্ষ থিয়েটাৰ। তো মুন্মী ফুকন আছে, লগতে আৰু এই অভিনেতা এইসকল আছে। তো আহিব চাব। আৰু ইয়াৰ মুখ্য কাৰ্যালয় ইয়াতে দেখা পাইছে, মনাই মাঝি মালয়ালী ভেকৰ গাঁও যোৰহাটত ইয়াৰ মুখ্য কাৰ্যালয়। আৰু যোগাযোগৰ নম্বৰ আছে এইবিলাক। আৰু
দেখিছে আখৰা গৃহ নলবাৰী আৰু ইয়াতে আখৰা গৃহ এইটো মই আপোনালোকক দেখুৱাই দিছোঁ আহি পালোঁ টিহু আৰু টিহুত এয়া হিন্দুৱে কেদাৰনাথৰ পৰা অনা প্ৰসাদ দিলে খাই লওঁ সন্ধিয়া হৈছে সন্ধিয়া আহি পেলাই আমি পালোঁ এতিয়া চামতাৰ চক তো মই চামতাৰ চকৰ পৰিৱেশ কিছু দেখুৱাই দিছোঁ এইফালে বৰপেটা যায় এইফালে আপোনাৰ পিপলিবাৰী এইফালে নলবাৰী আৰু এইফালে টিহু গাইজ আহোঁতে আহোঁতে বহুত দেৰি হৈ গ'ল দেখিছে এতিয়া ৰাতি আন্ধাৰ হৈ আছে মই এতিয়া আছোঁ কালাগত তো আৰু এতিয়া আপোনাৰ টাইম বাজিছে 7টা তো আপোনাৰ বহুত পলম হৈ গ'ল ভাগৰো লাগিছে তো ব্লগটো এইখিনিতে শেষ কৰোঁ তো চাই থাকিব মোৰ ভিডিঅ'সমূহ আৰু ছাপোৰ্ট কৰি যাব ধন্যবাদ